এখন সৰু গাঁৱত এটা অদ্ভুত কথা প্ৰকাশ পালে। গাঁৱৰ এগৰাকী যুৱতী যাৰ বিয়া হোৱা নাছিল, কিন্তু তাই গৰ্ভৱতী হৈ পৰিল। গাঁৱৰ মানুহৰ মাজত এই খবৰে জুইৰ দৰে বিয়পি পৰিল। কোনোৱে ক'লে এয়া অলৌকিক, কোনোৱে ক'লে লাজ লগা কথা। কিন্তু সত্য কি আছিল তাক কোনেও নিশ্চিতভাৱে ক'ব নোৱাৰিলে। এই খবৰ চাৰিওফালৰ গাঁৱলৈ বিয়পি পৰাৰ লগে লগে জিলাৰ SP বাইদেউৰ কাণতো গ'ল। তেওঁৰ নাম আছিল দুৰ্গা বৰা, এগৰাকী তীক্ষ্ণ বুদ্ধি, সাহসী আৰু ন্যায়পৰায়ণ মহিলা। তেওঁ থিৰাং কৰিলে যে এই ঘটনাৰ তদন্ত কৰি সত্য উদ্ধাৰ কৰিব লাগিব। কিন্তু গাঁৱৰ মানুহৰ মাজত প্ৰকাশ্যভাৱে গৈ তদন্ত কৰিলে সকলোৱে মুখ বন্ধ কৰি দিব পাৰে বুলি তেওঁ ভাবিলে। তেওঁ এটা চতুৰ পৰিকল্পনা কৰিলে। তেওঁ ভিক্ষাৰীৰ ৰূপ ল'ব। পুৰণি ফটা কাপোৰ পিন্ধি, মুখত ধূলি মাটি সানি, হাতত এডাল কাঠৰ লাখুটি লৈ দুৰ্গা বৰা গাঁৱৰ পথে পথে ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ চকু দুটা আছিল সজাগ, কাণ দুখন আছিল খোলা। গাঁৱৰ মানুহে তেওঁক এগৰাকী সাধাৰণ ভিক্ষাৰী বুলি ভাবি তেওঁৰ ওচৰত মনৰ কথা প্ৰকাশ কৰিবলৈ ধৰিলে। কোনোৱে ক'লে, ঐ ছোৱালীজনীৰ কথা শুনিছ নেকি? কি লাজৰ কথা। কোনোৱে ক'লে, মই শুনিছিলোঁ তাই নিশা এজন অচিনাকি লোকৰ লগত দেখা কৰিছিল। দুৰ্গা বৰাই সকলো শুনি গৈছিল, কিন্তু তেওঁৰ মনত প্ৰশ্ন জাগিছিল, এইটো সঁচাকৈ কোনো অপৰাধৰ কাহিনী নে আন কিবা গভীৰ ৰহস্য লুকাই আছে। তেওঁ গাঁৱৰ সেই যুৱতীগৰাকীৰ ঘৰৰ ওচৰলৈ গৈ ভিক্ষা মাগিলে। যুৱতীগৰাকীৰ নাম আছিল মীনা। মীনাই তেওঁক দেখি দয়া কৰি কিছু ভাত আৰু শাক দিলে। দুৰ্গা বৰাই লাহে লাহে কথা পাতিবলৈ ধৰিলে। তই বৰ দয়ালু ছোৱালী, কিন্তু শুনিছোঁ গাঁৱৰ মানুহে তোক লৈ বহুত কথা কয়। মীনাই মূৰ দোৱাই ক'লে, মই কাকো ক্ষতি কৰা নাই বাইদেউ। মোৰ জীৱনটো এটা দুঃস্বপ্নৰ দৰে হৈ পৰিছে। তাইৰ কথাৰ মাজত এটা গভীৰ বিষ আছিল। দুৰ্গা বৰাই তাইৰ কাহিনী শুনিবলৈ আৰম্ভ কৰিলে। মীনাই ক'লে, কেইমাহমানৰ আগতে এজন ধনী পুৰুষ তাইৰ জীৱনত আহিছিল। তেওঁ তাইক প্ৰেমৰ জালত বান্ধি প্ৰতিশ্ৰুতি দিছিল যে তাইক বিয়া কৰাব। কিন্তু তাৰ পিছত সেই পুৰুষজন গাঁৱৰ পৰা নাইকিয়া হৈ গ'ল। মীনা এতিয়া অকলশৰীয়া আৰু গাঁৱৰ মানুহৰ কটু কথাই তাইক দিনে দিনে ভাঙি পেলাইছে। দুৰ্গা বৰাৰ হৃদয়ত ক্ৰোধ জাগি উঠিল। তেওঁ ভিক্ষাৰীৰ ৰূপ ত্যাগ কৰি নিজৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰিলে। তেওঁ মীনাক আশ্বাস দি ক'লে, তোক যিয়ে এই অৱস্থাত পেলাইছে তাক মই শাস্তি দিম, তাক মই শান্তিত থাকিব নিদিওঁ। তাৰ পিছত তেওঁ তদন্ত আৰম্ভ কৰিলে। গোপনে সংগ্ৰহ কৰা তথ্যৰ সহায়ত তেওঁ সেই পুৰুষজনক বিচাৰি উলিয়ালে। তেওঁ আছিল নিকটৱৰ্তী চহৰৰ এজন ব্যৱসায়ী, যিয়ে মীনাৰ দৰে অনেক যুৱতীৰ জীৱন নষ্ট কৰিছিল। দুৰ্গা বৰাই তাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰালে। আইনৰ শাস্তিৰ লগতে গাঁৱৰ মানুহৰ মাজতো মীনাৰ প্ৰতি সহানুভূতি জাগি উঠিল। তাইক এতিয়া আগৰ দৰে অপমান কৰা নহয়। দুৰ্গা বৰাৰ সাহস আৰু ন্যায়পৰায়ণতাৰ কাহিনী গাঁৱৰ পৰা গাঁৱলৈ বিয়পি পৰিল আৰু মীনাই নতুনকৈ জীৱন আৰম্ভ কৰাৰ সাহস পালে। দৰ্শকসকল, যদি আমাৰ এই কাহিনীটো ভাল পালে তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।